Hello everyone, welcome to my new mini vlog. মই বহুত দিন হ'ল ভালকে vlogs দিব পাৰা নাই। সেইকাৰণে আজি নতুন vlog এটা লৈ আপোনালোকৰ ওচৰলৈ আহিছো। কিন্তু vlogটো একেদিনৰ নহয়, কেদিনমান হ'ল শুট কৰা, কিন্তু মই মানে আপলোড দিব পাৰা নাছিলো কিবা কিবি কাৰণত। তাৰপিছত এইটো চাওক, এইটো হ'ল চেন্ট্ৰো মল, যিটো আছে জু ৰোডত। ইয়াত চাওক বহুত ভাল ভাল কালেকশ্যন আছে, কিন্তু দামটো বহুত বেছি ইয়াত। আৰু এজনী চাওক মই তাৰপিছত আমি তাত একো নিকিনিলো, আহিলো আমি ট্ৰেন্ডছত মামীয়ে আমাৰ গোটেইকেইটাকে কিবা কিবি কিনি দিলে কাপোৰ। আৰু আমি সোমালোহি KFCত আহি লৈ মানুহ নাছিলে, চাওকচোন খালিয়ে হৈ আছে, আমিয়ে আছো। আমি অলপ দেৰিকেও গৈছিলো বাৰু সেইদিনাখন, গৈ পেলাই অৰ্ডাৰ দিলো আৰু ইমানেই বেছি অৰ্ডাৰ দিলো যে আমি চাৰিওটাইও খাই শেষ কৰিব নোৱাৰিলো, আৰু সেইকাৰণে আমি পেকিং লৈ আনিব লগা হ'ল। তাৰ পৰা আকৌ ওলাই আহি পেলাই আমি তাতে জুতি নিয়ালি দোকান এখনত সোমাই কিবা কিবি কিনিলো, ঘৰলৈ গুচি আহিলো। বাই।